বিভিন্ন গাঁৱৰ পৰা বিশেষভাৱে মিচিং জনগোষ্ঠীৰ ডেকা গাভৰুসকলে হাতত ঢোল তাল পেঁপা গগনা লৈ চাৰিঘৰীয়া নৈৰ পাৰত গছৰ তলত সমাৱেশ ঘটাইছিল। শ শ ঢোলৰ চাবত জাউৰীয়ে জাউৰীয়ে গোৱা বিহু নামৰ ফলত অজস্ৰ দৰ্শকৰ সমাৱেশৰ ফলত এটি অপূৰ্ব পৰিৱেশৰ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হৈছিল। সেই বিহু আছিল স্বতঃস্ফূৰ্ত নিভাঁজ কৰিলে ভৱিষ্যতৰ দিনত বৰ অসমৰ সাংস্কৃতিক জগতত কি প্ৰভাৱ পৰিব। আহোমৰ সেইসকল স্বৰ্গদেউসকললৈ পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিশেষ কথা ক'বলৈ নাযাওঁ, মই কোনো অভিজ্ঞ বিহুৰ ব্যক্তি নহয়, তথাপিও ক'ব বিচাৰিছোঁ চেমনীয়া হুঁচৰি